good morning and welcome to back my new video. So guys, আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সেয়ে আপোনালোকে এজনী ছোৱালী দেখি পাইছে আৰু সেই ছোৱালীজনী ক'ৰ পৰা আহে। চ' আপোনালোকক আজি মই দেখুৱাবলৈ চেষ্টা কৰিম যে সেইজনী ছোৱালী সদায় মোৰ লগত প্ৰেক্টিচ কৰিবলৈ যায়, কিন্তু কিমান কষ্টত সি এই প্ৰেক্টিচ কৰা জেগালৈ যায়। চ' আপোনালোকক আজি মই তাৰ কিছু অলপ ভিডিঅ' আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিব। A few moments later. অকল জীৱন সংগ্ৰামৰ এক বিশেষ নতুন এটা ৰূপ বুলি ক'ব লাগিব, কাৰণ নিজৰ সপোনৰ কাৰণে প্ৰতিদিনে এখন নদী বুলি ক'ব লাগিব, একচুৱেলি এখন পাৰ হৈ সদায় যাব লাগিব। আৰু ইমান দূৰ ৰানিং কৰিবলৈ যায় ৰাতিপুৱা আৰু সেয়ে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে সেয়া এখন নদী। আৰু এই নদীখন এতিয়া ঠাণ্ডা সময়ত কিমান চেঁচা হ'ব লাগে আপোনালোকে নিশ্চয় অনুভৱ কৰক। আৰু সেয়া এজনী ছোৱালী জীৱন সংগ্ৰামৰ পথত আগবাঢ়িবৰ কাৰণে সদায় কৰিবলৈ যায়। আৰু সি ইয়াত এনেকুৱা এটা ব্যৱস্থা নাই যিহেতু নেকি নাও বা বুৰ, কিন্তু নিজে আহিবলগীয়া হয়। আৰু ঠাণ্ডাও হয়, অৱশ্যে ঠাণ্ডা নথকা নহয়, কিন্তু প্ৰকৃততে ক'বলৈ গ'লে সেয়াই এটা যুঁজাৰু বুলি ক'ব লাগিব, জীৱন সংগ্ৰামৰ এটা যুঁজাৰু। আৰু যিমান কষ্ট হ'লেও বা যিমান চেঁচা পানী হ'লেও সদায় প্ৰতিদিনে আপোনালোকক মই আজি সেইবাবে দেখাবলৈ চেষ্টা কৰিলোঁ, যিটো নেকি সদায় ল'ৰাই কৰিব নোৱাৰা কাম যে ছোৱালীও কৰিব পাৰে, সেয়ে আপোনালোকৰ আগত আজি দাঙি ধৰিছোঁ। আৰু আপোনালোকে ভুল নুবুজিব যে সেয়া বুলি, কিন্তু সেয়া প্ৰকৃততে সঁচা। আৰু সেয়া আপোনালোকে নিশ্চয় দেখি পাইছে হাতত নিজৰ জোতা। আৰু এতিয়া সময় বাজিছে আপোনাৰ 7টা বাজিছে, সেইবাবে অলপমান খোৱা বস্তু লগতে লৈ গৈছে আৰু সেই নদীখন পাৰ হৈ আহিছে। আৰু এতিয়া ভৰিখনটো গোটেইকেইটা তিতি গৈছে, কিন্তু উপায়তো নাই, এই তিতা ভৰিৰে আৰু এখন নিজৰ মোজাৰে এতিয়া মোহাৰি যিহেতু নেকি জোতাটো পিন্ধিবই লাগিব, কাৰণ দৌৰিব গৈছোঁ। চাওক বন্ধুসকল, আপোনালোকে কিমান কষ্ট, ক'বলৈ সহজ কিন্তু কিমান কষ্ট। আপোনালোকে নিশ্চয় যোনে এনেকুৱা পৰিস্থিতিত মোকাবিলা কৰি পাইছে, চ' আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে কিমান কষ্টকৰ হ'ব পাৰে। কিন্তু নিজৰ কৰ্মত সদায় মনৰ ধীৰ শক্তিৰে সদায় আগবাঢ়ি গৈ আছে, কিন্তু নিজৰ কৰ্মৰ ফলত সদায় বিশ্বাস ৰাখি সদায় প্ৰতিদিনে জীৱনৰ খোজত এখোজকৈ আগবাঢ়ি গৈ আছে। কিন্তু কিমান দূৰলৈ সফলতা অৰ্জন কৰিব পাৰিব সেয়া কৰ্মৰ ওপৰতে ভিত্তি কৰিব। সেইবাবে সফলতা এতিয়া নিবিচাৰি নিজৰ কৰ্মত মনোযোগ দি সদায় সেইজনী ছোৱালী প্ৰেক্টিচ কৰিবলৈ যায়। আৰু আজি আপোনালোকক দেখুৱাই দিলোঁ, কিন্তু প্ৰতিদিনে যায়। চ' তাৰ বাবে আপোনালোকে এটা লাইক, এটা শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অকল সেয়া আজি আপোনালোকৰ আগত মোৰ যিটো নেকি সেই ছোৱালীজনীৰ ভিডিঅ' আপোনালোকৰ আগত প্ৰভাইড কৰিলোঁ। আৰু সেই ভিডিঅ'সমূহ মই মনোৰঞ্জনৰ কাৰণে দিয়া নাই, কিন্তু যোনজনী ছোৱালী আৰু অকলে ৰানিং কৰিবলৈ যায় সেইসকলৰ বাবে দিছোঁ, যিহেতু নেকি আহক এটা পায় আৰু প্ৰেৰণা এটা পায় যে যিমান কষ্ট হ'লেও যে এজনী ছোৱালী হ'লেও যে সদায় নিজৰ সপোনৰ বাটত সদায় খোজকাঢ়ি বা আগবাঢ়ি যাব পাৰে, তাৰ বাবে অলপমান আপোনালোকে মটিভেশ্যন পাব। সেইবাবে আপোনালোকক এই ভিডিঅ'টো আজি দিবলৈ চেষ্টা কৰিলোঁ। চ' আৰু এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰি থাকিম। চ' মোৰ ভিডিঅ'টো যোনসকলে পোনপ্ৰথমৰ বাবে চাই আছে কৈ দিব আৰু বেল আইকনটো টিপি দিব, যাতে এনেকুৱাসমূহ ভিডিঅ' আপোনালোকৰ আগত মই সদায় দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে আৰু মোৰ ভিডিঅ'সমূহ চাবলৈ পায় আৰু অলপ হ'লেও এটা উৎসাহ আৰু প্ৰেৰণা পায় ধৰিছোঁ। চ' বাই বাই, লগ পাম আৰু এনেকুৱা এটা ভিডিঅ'ত। চ' জয় আই অসম।